তো গাইজ ওয়েলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। তো মোৰ লগত আছে ভণ্টি। তো তাই আজি গান গাব, জুবিন দাৰ গান এটা। তো আমি দুইটাই গান গাম ন? হা গান এটা গোৱা, ভালকে গোৱা। মই এই মাইকটো লৈ আহা, যোৱা তাৰপিছত গাবা। তো এইটো মোৰ মাইকটো, এইটো মই গুৱাহাটীত কিনিছিলোঁ। তো তাইক ভণ্টিক ধুনীয়াকৈ গান দি দিম, গান এটা গাম তাইক কৈ আছে মোৰ চেনেলত। তো ধুনীয়াকৈ গানটো গাব, মই মাইকটো লগাই লওঁ, ধুনীয়াকৈ লগাই কানেক্ট কৰি মজাকৈ তাইক দি আছোঁ গানটো গাবলৈ। কালি কি হ'ল, কালি গাড়ীলৈ গৈছিলোঁ, গাড়ীলৈ যাওঁতে গাড়ীখন অলপ পামচাৰ হ'ল। দোকানৰ আমাৰ বস্তু আনিব গৈছিলোঁ, তো দোকান এখন মানে অপেনিং কৰি আছোঁ সৰু সুৰাকৈ। তো সেইবিলাক আপোনালোকক মই দেখাই যাম। তো কালি দেখুৱাবলৈ নহ'লে, গাড়ীখন মানে অকণ পামচাৰ হৈ গ'ল। তাৰপিছত ঠিক ঠাক কৰি তাৰপিছত ভিডিঅ'টো এডিটিং কৰা নহ'লে, তো অকণ অসুবিধাৰ কাৰণে। তো এডিটিং কৰি পেলাই মই সেই ভিডিঅ'টো আজি আপলোড দিম। আৰু বাকী তাই গানটো গাব ধুনীয়াকৈ। এটা কথা, মই মানে ফেব্ৰুৱাৰী 1 তাৰিখৰ আগত এই চেনেলটোত 10K ছাবস্ক্ৰাইবাৰটো মানে আশা কৰিছোঁ। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়াকৈ নতুন ভিডিঅ', নতুন ইনফৰ্মেল ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজত আহি যাম। তো ধুনীয়াকৈ কৰি যাওক, ছাপোৰ্টটো কৰি যাওক। তো তাৰপিছত ধুনীয়া ভিডিঅ' পাই যাব, মই কি কৰোঁ কি নকৰোঁ। মানে ইনষ্টাগ্ৰামতো কৰিছিলোঁ, ইনষ্টাগ্ৰামটো মোৰ অলপ চলপ মানে হেক হৈ গ'ল, সেইকাৰণে মই ইনষ্টাগ্ৰামত ভিডিঅ' দিয়া নাই। আৰু ভাবিছোঁ ইউটিউবটো অকণমান মানে গ্ৰ' হৈছে। তো লাহে লাহে ইউটিউবটোকে গ্ৰ' কৰোঁ বুলি মই ধুনীয়াকৈ মানে ভিডিঅ'বিলাক বনাই কৰি, মানে অকলে কৰিবলৈ দিগদাৰ হয়। মানে মই নিজে এডিটিং কৰোঁ, নিজে ভিডিঅ' বনাওঁ, চবখিনি মানে নিজে কৰি আছোঁ। তো মানে কৰি মানে চাওঁ, নিজে কৰি আছোঁ, ইমান প্ৰফেশ্যনেল নহয়, প্ৰফেশ্যনেল ইউটিউবাৰো হোৱা নাই, তো এডিটৰো হোৱা নাই। তো ধুনীয়াকৈ লাহে লাহে কৰি গৈ আছোঁ। তো চাওঁ কি হয়, আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ধুনীয়াকৈ চাই যাব মই কি কৰোঁ। এইটো আমাৰ মেকুৰী পোৱালি ন? কাৰ মেকুৰী পোৱালি? তই পুহিছনে? কি ভাত দিয় নে নাই? কি দিয় মেকুৰী পোৱালিক? গাখীৰ দিওঁ, ভাত দিওঁ, আৰু বিস্কুট চিস্কুট খায় নে নাখায়? মেকুৰী পোৱালি দুটা কি বুলি কয়, ঠাণ্ডাত মানে কঁপি আছে পূৰা। কঁপি থাকোঁতে তাক মই কৈছোঁ, পোৱালিটোক বোলো যা তই ধুনীয়াকৈ ৰ'দত দি দে। সি ধুনীয়াকৈ ৰ'দত দি থৈ দিছে। ক'ত লৈ গৈছ? ধুনীয়াকৈ ৰ'দত দে। তাক ক'লোঁ ধুনীয়াকৈ ৰ'দত দি থৈ দে পোৱালিটোত। সি পুহিছে বোলে, পোৱালিটোৱে ভাল পায় মেকুৰী পোৱালি। ভাল পাওঁ, ময়ো ভাল পাওঁ। তাক ধুনীয়াকৈ থৈ দিছোঁ, বোলো তই থৈ দে। পূৰা মেৰামতিত লাগি আছে। আমাৰ এই ছোৱালীজনী বোলে গান গোৱাৰ পিছত মানে কি, তাই পঢ়া শুনা একো নকৰে, খালি গানেই গাব বোলে। পঢ়া শুনা কৰিবলৈ মন নকৰে, মোক আহিলে খালি তাইক পেকেট লাগে, কিবা লাগে, আৰু বাকী তাই পঢ়া শুনা একো নকৰে। এতিয়া খালি গান এটা গাব বোলে। মোক কৈছে তুমি ভিডিঅ' এটা বনোৱা আৰু গান এটা গাব ধুনীয়াকৈ। গোৱা, কি গান গাবা? জুবিন দাৰ? জুবিন দাৰ গান এটা গোৱা, ভালকৈ উঠি লোৱা। নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া, ডাৱৰে এধাৰে সিপাৰে দেউতি নেকিয়া, নভবা কথাতে হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে, ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া। আপোনালোকে যদি এনেই অলপ চলপ সৰু ছোৱালী, তাই একো নাজানে বাৰু, পঢ়ি আছে। ক্লাছ কিমানত পঢ়া তুমি? ক্লাছ 2। অঁ, মোৰ ভণ্টি হয়, তাই ক্লাছ 2ত পঢ়ি আছে। তো বোলে এনেই গাই থাকিবি সৰু সুৰাকৈ গান চান। মই এনেকৈ ভিডিঅ' ব্লগ আপোনালোকে 2-এটা দি থাকোঁ। তো আপোনালোকে চাই মৰম ছাপোৰ্ট কৰিব। আৰু তাইও মানে গানটো কেনেকুৱা গাইছে আপোনালোকে কমেণ্ট কৰি জনাওকচোন। অকণমান এনেই গুণগুণাব দিলোঁ বাৰু জুবিন দাৰ গান। তাই শিকোৱা নাই বাৰু, এনেই গান চান গাই থাকিবলৈ দিছোঁ। তাই ধুনীয়াকৈ গায়ে থাকে, তো মজা। অনুৰাধা চব জানে বোলে। মোক কৈ আছে, দাদা তুমি অনুৰাধা বোলে মই চব গান জানো, তুমি খালি মোক বোলে ভিডিঅ'টো কৰি দিয়া। তো গান দেখুৱাম যদি আপোনালোকে ভাল পায়, তো তাইক সৰু সুৰা গানৰ শ্বৰ্টছ মই এটা প'ষ্ট কৰিব ট্ৰাই কৰিম। তো সেয়াই আৰু, থেংক ইউ। তো ভিডিঅ'টো যদি শেষলৈকে চালে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। তো কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।